অৰুণ চেতিয়াৰ দাদা গা ধুবলৈ ওলাইছে, লেট্ৰিন কৰিব লাগিছে বোলে। প্ৰভাত এয়া দুইজনী বহি আমি গ্ৰীণ টি খাই আছো। হৈ গ'ল বাৰ হোৱা নাই বাৰু এতিয়া। গ্ৰীণ টি নহয় কিন্তু সেউজীয়া নহয় কিন্তু ৰঙা। আমি কালাৰ চাই কথা কওঁ হয় নাই? কালাৰ চাই কথা কয় কিন্তু গ্ৰীণ টি কৈছে কিন্তু সেউজীয়া দেখা নাই মই ৰঙা দেখিছোঁ। আৰু ৰঙা বেলেগ কিবা হ'ব পাৰে সেইটো বেলেগ কথা মই নাজানো। মিছা মিছা দেই। বেঙেনাটো নিদিওঁ মই ঘৰত লগোৱাই নাই দিব নোৱাৰোঁ। এয়া খাই ল'লোঁ, খাই লৈ এইফালে ধ্ৰুৱ এইচমেডি যে চাই থাকিব দেই। বাইদেৱে বহুত ধুনীয়া কষ্ট কৰি পিনে মানে বনাইছে ভিডিঅ'বিলাক। বিৰাট কষ্ট কৰি এনেকৈ আঙুলিয়ে টঙনীয়া এডিটিং কৰিছে। ইমান কষ্ট কোনোবা কৰে ভিডিঅ', সেই কষ্টৰ কাৰণে এটলিষ্ট লাইক এটা কৰি দিব। শ্বেয়াৰ কৰিব বুলি আপোনালোকে জানোৱে কাৰণ আপোনালোকে টেলেণ্টেড মানুহ, কষ্ট দেখিলে শ্বেয়াৰ কৰে। বহুত টেলেণ্টেড মানুহ অডিয়েঞ্চবিলাক আজিকালি যে, গতিকে শ্বেয়াৰ এনেও কৰি দিব। 2টা 3টা 4টা 5বাৰ লাইক মাৰি দিব না, কোনো প্ৰব্লেম নাই। খালি 4বাৰ নকৰিব। এবাৰ লাইক কৰিলে আহিলে, 2nd বাৰ আকৌ গুচি যাব, 3rd বাৰ আহিব, 4th বাৰ গুচি যাব। গতিকে 5বাৰ কৰিব বিয়েজুৰীয়া। এতিয়া আমি চাহ তাহ খাই আজৰি হ'লোঁ। তাৰপিছতে মেকআপ ল'ম, মেকআপ লৈ শ্বুটিং ষ্টাৰ্ট হ'ব 9টামান বজাত। আপোনালোকে চাই থাকিব আমি যিখন চিৰিয়েল কৰি আছোঁ, বাপ বেটা কচু কটা। অৰুণ চেতিয়াৰ দাদা গা ধুবলৈ ওলাইছে, লেট্ৰিন কৰিব লাগিছে বোলে। এয়া খাপলাঙৰ এটা ডাইলগ কৈ দিয়কচোন আপুনি। গাটো পুৰা পিৰপিৰ পাৰবা লাগি আছে মোৰ। অঁ তিত্ৰি আপোনাৰ ভাল না? ভাল ভাল ভাল। তিত্ৰি আপোনালোকে ভাল থাকিলে আমাৰ পুৰা ভাল থাকিব আৰু আপোনালোকে ভালটোৱে আমাৰ ভাল। আৰু কি ক'ব মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়ক। তিত্ৰিকা বাইদেউৰ চেনেলটো কাৰণে মই এটা পুৰা নিজৰ ফাল বন্ধৰ ফাল কিনে কৈছোঁ আৰু পুৰা চাব, পুৰা ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট পুৰা শ্বেয়াৰ কৰিব আৰু তেতিয়া মোৰ পুৰা ভাল লাগিব আৰু মোৰ পুৰা পিৰপিৰ পাৰবা লাগি যাব আৰু। ধন্যবাদ দাদা। এতিয়া এইফালে আমাৰ দুটাই ডাইলগ কৈ আছে, এই তিনিটাই বহি ডাইলগ কৈছে, চবেই ভিডিঅ' বনোৱাত ব্যস্ত। এইফালে এইকেইটা এইকেইটা কৈ আছে নিজৰ ভিডিঅ' চবেই বনোৱাত ব্যস্ত। কোনে মানা কৰিছে? মই বনাই আছোঁ, কৈ দিয়ক। দিল খুলি বনাওক, অন্তৰ খুলি বনাওক। চবেই ৰাইজে সহায় সহযোগিতা কৰিব, আমাৰ বাইদেউক লাইক দিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। কিন্তু এটা কথা, কেইদিনমানৰ আগতে মানে ভিডিঅ' বনোৱা নাছিলে, ইয়াৰ অন্তৰত থকা মৰম চেনেহ সহানুভূতি অনুভূতি সকলোবিলাক হেৰাই গৈছিলে। আপুনি বিচাৰি পালেনে? নিশ্চয় পালে। পালোঁ। সেইকাৰণে এতিয়া আকৌ বনাবলৈ আৰম্ভ কৰিছোঁ। হয় মই এবছৰ বনোৱা নাছিলোঁ, এতিয়া আকৌ বনাবলৈ লৈছোঁ যিহেতু। সেইকাৰণে কেমেৰাটো ঘূৰাত অসুবিধা হৈছে। অকণমান অসুবিধা হৈছে। ই বিৰাট চৈতান, ডিব্ৰুগড়ৰ পৰা আহিছে। ই বিৰাট চৈতান। ই মানে কি ই হাৰামৰ হাৰ্দি, ইয়াক কয় যে হাৰামৰ হাৰ্দি। ই হয় হাৰামৰ হাৰ্দি হয়। ই বিৰাট টেলেণ্টেড আৰু হাৰামৰ হাৰ্দি। এইবোলে আমাৰতো ৰেখামণিৰ কথা ক'বই নালাগে, ৰাস কৰি আহিছে একদম ফূৰ্তিত ক'বই নালাগে। ওলোৱাই নাই এতিয়ালৈকে, ভোট দিব 18 বছৰ হোৱা নাই বেছি। কেনেকে জানো কেনেকে ইমান শকত হৈ গ'ল, ওখ হৈ গ'ল, মই তাকে ক'ব পৰা নাই। কালি মই চাইছোঁ 18 বছৰ হোৱা নাই। মামাই জেলত ভৰাই দিব 18 বছৰ হোৱাৰ আগত বিয়া হ'লে। তাকেইতো এয়া হৈ গ'ল মেকআপ কৰি। অথনি ভিডিঅ' কৰোঁতে বান্দৰী হৈ আছিল, এতিয়া মই সুন্দৰী হৈ গ'লোঁ। পিন্ধে সুন্দৰী কৰি দিলে, মেকআপ কৰি হৈ গ'ল। এতিয়া আমাৰ বাপ বেটা কচু কটা স্পন্দনৰ চিৰিয়েলখন আপোনালোকে হয়তো চাই আছে, যিহেতু সম্প্ৰচাৰিত হৈ আছে। তাতে মই বকুলি চৰিত্ৰটো নতুনকৈ ৰূপায়ণ কৰিছোঁ। আপোনালোকে মোক বহুত বেছি মৰম দিব আৰু আপোনালোকৰ মৰমেই আমাৰ শিল্পীসকলৰ জয়যাত্ৰাত শুভ হয়। আৰু আপোনালোকৰ বাবে আমি আছোঁ, আমাৰ বাবে আপোনালোক আছে। আপোনালোকৰ বাবে আজি মই কবিতা দুৱৰা হৈছোঁ আৰু আপোনালোকে সদায় মোক মৰম কৰি যাব।